হেল্ল' এভৰিৱান, আজি মা আৰু মই ওলালোঁ অফিচৰ কামত পাণবজাৰ। কামখিনি হোৱাৰ পিছতে গ'লোঁ ফেঞ্চি বজাৰ। ভাবিলোঁ আপোনালোককো এবাৰ বজাৰখন দেখাই দিওঁ। আৰু গৰমটো ইমান পৰিছে নহয়নে, সেইকাৰণে চাগে মানুহৰ ভিৰটোও এইখিনি সময়ত অলপ কম হৈ আছে। আৰু এইকেইটা কুৰ্তিৰ প্ৰাইচ আছিলে 100। ভালে লাগিছে বাৰু, আৰু ইমানো বেয়া নহয় কাপোৰবিলাক। এইফালে মায়ে চাই আছে ঘৰটো সজোৱাৰ কাৰণে সৰু সুৰা কিছুমান মৰম লগা বস্তু। পিছত প্ৰাইচবিলাক বহুত বেছি দেই এইবিলাকৰ। আৰু মোৰ চকু গৈছে কাণফুলিত, চাওকচোন কি মৰম লগা কাণফুলিবিলাক। দেখিয়ে কোনটো লওঁ কোনটো নলওঁ তেনেকুৱা অৱস্থা। আৰু এইফালে মই গ'লোঁ মছজিদ কলেজ চিধাই। এইফালে জোতা আৰু বেগৰ কালেকশ্যনটো ক'বই নালাগে, আপোনালোকেতো জানেই মোৰ খুব প্ৰয়োজনীয় আছিলে বস্তুবিলাক। সেইটোৰ কাৰণে চিধাই এইযোৰ ল'লোঁ। 150 আছিলে প্ৰাইচটো, বেছিও নহয়। আৰু মই আগৰ পৰাই এইখনত বজাৰ কৰিয়ে থাকোঁ, খুব ভাল হয়। আৰু বেগবিলাক চাওকচোন, এইবিলাক